অসম চৰকাৰ আগবাঢ়িছে 1 লাখ নিবনুৱাক চাকৰি দিবলৈ। হয়, ঠিকেই শুনিছে। আৰু এই 1 লাখ নিবনুৱাৰ কাম অতি ক্ষীপ্ৰতাৰে আৰম্ভ হৈছে। প্ৰত্যেক বিভাগলৈ খালী থকা পোষ্টৰ পদবীৰ সংখ্যা বিচাৰি প্ৰত্যেক বিভাগলৈ পঠাইছে অফিচিয়েল অৰ্ডাৰ। আৰু এই 1 লাখ নিযুক্তি প্ৰক্ৰিয়া যাতে অতি কম সময়ৰ ভিতৰতে সম্পন্ন হয় তাৰ বাবে চৰকাৰে বিভিন্ন পদক্ষেপ লৈছে। গতিকে আজি এটা মন্তব্য শুনাইছোঁ যে আমাৰ শিক্ষামন্ত্ৰী মহোদয় আৰু মুখ্যমন্ত্ৰী মহোদয় এখন বৈঠকত মিলিত হৈছিল আৰু তেওঁলোকেও এটা নতুন পদ্ধতিৰে হয় কম্বাইন পৰীক্ষা হয় যে প্ৰত্যেক বিভাগৰে বেলেগ বেলেগকৈ পৰীক্ষা নাপাতি এটা কম্বাইন টেষ্ট, যি টেষ্টে চেণ্ট্ৰেল গভৰ্ণমেণ্টে যিদৰে কিছুমান পৰীক্ষা পাতে SSC ধৰি ল'ব পাৰে, SSCত বিভিন্ন ধৰণৰ বিভাগ জড়িত হৈ থাকে, ঠিক সেইদৰে এটা কম্বাইন এণ্ট্ৰেন্স এক্সাম পাতিব হয়তো। তেতিয়াহ'লে কি হ'ব, প্ৰত্যেক বিভাগে বেলেগ বেলেগকৈ এক্সাম নাপাতি এটা কম্বাইন টেষ্টৰ ব্যৱস্থা চৰকাৰে কৰিব পাৰে। তেতিয়া কি হ'ব, অতি কম সময়ৰ ভিতৰতে চৰকাৰে 1 লাখ নিযুক্তি দিবলৈ সক্ষম হ'ব পাৰে। গতিকে এনেকুৱা এটা সিদ্ধান্ত আমাৰ অসম চৰকাৰে গ্ৰহণ কৰিছে। গতিকে আজিৰ মন্তব্যটো আমি শুনাই লৈছোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। যেতিয়া বিজ্ঞাপন দিয়ে প্ৰত্যেক বিভাগৰ চাকৰিৰ কাৰণে এই অসমৰ সমস্ত ল'ৰা ছোৱালীখিনি তাতে দৌৰাদৌৰি কৰে। এবাৰ এক্সাইজত দিয়ে একেখিনি মানুহে, এবাৰ PNR দিয়ে, এবাৰ হয়তো জলসিঞ্চনত দিয়ে। একেখিনি মানুহে কিন্তু পৰীক্ষাবোৰ দি থাকে। আমি সেইকাৰণে চিন্তা কৰিছোঁ, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইটো পৰামৰ্শ আগবঢ়াইছে যে একেলগে যদি কম্বাইন কৰি পেলাই যদি আমি পৰীক্ষা পাতোঁ তেতিয়াহ'লে এবাৰে দৌৰিলে হয়, এবাৰে পৰীক্ষাত বহিলে হয়। নহ'লে মানুহৰ কি থাকে যে অমুকত নাপালে তমুকত চান্স ল'ব, তমুকত চান্স ল'ব। আল্টিমেটলি আমি দেখিছোঁ যে বহু সংখ্যক মানুহ ৰৈ যায়। গতিকে এই কম্বাইন পৰীক্ষা যিটো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো চিন্তা, এই চিন্তাক আমি ধন্যবাদ দিওঁ।